মিডিয়াবিলাকৰ লগত ৰিকুৱেষ্ট কৰিছোঁ আজি মই ঘোষণা কৰিছোঁ নৱেম্বৰ মাহত নহ'লে ডিচেম্বৰ ফাৰ্ষ্ট উইকত জীয়াইগাথাৰ আৰু মই দুজনে থাকিম দুজনে ডিবেট হ'ব এজন মাত্ৰ দুজনৰ মাজতে ডিবেট কৰে তুলিৰাম ৰংহাং আৰু জীয়াইগাথাৰ সেইটো লাংকুং অপেন ডিবেট হ'ব লাংকুং ভাবে চাৰ্চিং কেৰ লাংকুং ভাবে অডিটৰিয়ামতে ডিবেট হ'ব এইটো নৱেম্বৰ মাহত উইদিন নৱেম্বৰ নহ'লে ডিচেম্বৰ মাহত বাকী আপোনালোকক গোটেইখিনি ইনভাইট কৰিব দিম যিমানখিনি কাৰ্বি আংলঙত আমাৰ বুদ্ধিজীৱী বা ছ'চিয়েল অৰ্গেনাইজেশ্যন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন চিভিল অৰ্গেনাইজেশ্যন আৰু ইণ্টেলেকচুৱেলবিলাকৰ মাতি তাতে সেই মানে কাৰ্যসূচীটো থাকিব আৰু সেইটো লাষ্ট ডিবেট হ'ম তাৰপিছত এওঁলোকে পলিটিক্স খেলিব এওঁলোকৰ পলিটিক্সৰ নিজৰ কিবা বেনিফিট কৰিবৰ কাৰণে কৈ থাকক তেওঁলোকে যি ক্লজ সুধিব যিমান পাৰোঁ ময়ো ৰিপ্লাই দিম কাৰণ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত মোৰ 11 ইয়াৰ যিটো জাৰ্ণি এক্সপিৰিয়েঞ্চ যিটো নেকি মোৰ এক্সপিৰিয়েঞ্চৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চটো তেওঁক মই ৰিপ্লাই দিম আৰু তেওঁ মোক সুধিব আৰু ময়ো ৰিপ্লাই দিম আৰু তেখেতকো মই সুধিম সেইটো লাষ্ট ডিবেট মই আজি ঘোষণা কৰিছোঁ আজি সেই পবিত্ৰ দিনত গতিকে বিশেষকৈ আজি গল্ডেন মেনটো নহয় তথাপি যি নাম দিছে তথাপি মই বেয়া পোৱা নাই আপোনাক ধন্যবাদ দিছোঁ যিমান পাৰোঁ আগন্তুক দিনবোৰত আপোনালোকৰ সহায় সুবিধা লাগিব আপোনালোকৰ আশীৰ্বাদ লাগিব আপোনালোকৰ মৰম লাগিব আপোনালোকে কপাৰেশ্যন নকৰাকৈ যিকোনো কাম আমি কৰিব নোৱাৰোঁ মই সদায় কৈ থাকোঁ অট'নমাছ ষ্টেটৰ সমস্যাৰ পৰা আৰম্ভ কৰি বৰ্ডাৰ সমস্যা আনএমপ্লয়েড প্ৰব্লেম গোটেইখিনি আমি টিম হিচাপে ৱৰ্ক টুগেডাৰ টিম টুগেডাৰ একেলগে কাম কৰিলে সেই গোটেইখিনি সমস্যাবোৰ আমি সমাধান কৰিব পাৰিম মই বিশেষ নকওঁ আপোনালোকৰ সেই যিটো বুকছ এইটো